हेलो फ्रेंड्स, टेस्टकार्ट चेनेलटुলৈ আপোনালোকক আদৰণি জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো বৰা চাউলৰ বৰপিঠা। বিহুত আপোনালোকে যাতে বনাব পাৰে একেবাৰে সহজ পদ্ধতিত বনাই দেখুৱাইছো আৰু দেখিছেনে একেবাৰে ফুলি উঠিছে। গতিকে ভিডিওটো শেষলৈকে চাই থাকক। ইয়াতে কোমল গুড়টো লৈছো, আধা কাপ মান মেজাৰিং কাপেৰে ৰুকি লৈছো আৰু ইয়াতে পানী গৰম পানী অকমান দি থৈছো যাতে এইটো কোমলি যায়। অলপ সময়ৰ কাৰণে ৰাখি দিম। বৰা চাউল 1 কাপ লৈছো, যিমানখিনি পিঠা বনাব বিচাৰে তাৰ হিচাপত ল'ব। যেতিয়া হাতেৰে চুব পৰা হৈ যায় আৰু গুড়খিনি অলপ কোমল হৈ যায় তেতিয়া এনেদৰে মিহলি কৰি ল'ব। ইয়াতে খেজুৰ গুড়টো লৈছো, তেতিয়া বেছি ভাল হয় পিঠাকেইটা, লগতে ৰংটো ভাল আহে। আৰু ইয়াতে বহুত লেতেৰা আছে সেইকাৰণে চেকি লৈছো। আৰু এইখিনি যদি গৰম হৈ থাকে তেতিয়া হলে সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ ৰাখি দিব। গৰম থাকোতে এইটো পিঠাগুড়িৰ লগত মিক্স নকৰিব। সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত পিঠাগুড়িখিনি লৈ লৈছো। ইয়াতে নিমখ দি দিছো মিঠাটো বেলেন্স হ'বৰ কাৰণে। গোটেইখিনি মিহলি কৰি লম আৰু এতিয়া অলপ অলপকৈ দি সিৰাপটো মিহলি কৰি যাম। যেহেতু অলপ আগতে খুন্দা পিঠাগুড়ি হয় গতিকে সিৰাপটো বহুত বেছি নালাগিব, সেইকাৰণে একেবাৰতে নিদিব নহলে পনীয়া হৈ যাব। আৰু যেতিয়া সিৰাপটো বনাই তেতিয়া পানীৰ পৰিমাণটো অলপ কমকৈ ল'ব, নহলে গুড়টোৰ মিঠাৰ পৰিমাণটোও কমি যাব। আৰু মিঠা একেবাৰে কম হলেও খাই ভাল নালাগে। আৰু যদি মিঠা বেছি হয় তেতিয়াহলে অলপ পানী মিহলি কৰি এইটো ল'ব পাৰে। অলপ পিঠাগুড়ি আপোনালোকে মুখত দি চাই ল'ব পাৰে মিঠাৰ পৰিমাণটো। এইখিনি অলপ সময় মঠি ল'ম। একেবাৰে সফট ডো এটা তৈয়াৰ কৰি ল'ব লাগিব। দেখিছেনে এনেদৰে বৈ পৰা হ'ব লাগিব, যাতে ডাঠ নহয়। যদি ডাঠ হয় তেতিয়াহলে পিঠাকেইটাও টান হ'ব। আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখি দিছো যাতে পানীখিনি আৰু অলপ শুহি লয়, তেতিয়া পিঠাকেইটা কোমল হৈ পৰে। আধা ঘণ্টা হৈ গৈছে, দেখিছেনে এইখিনি আগতকৈ ডাঠ হৈ পৰিছে। যদি প্ৰয়োজন হয় পুনৰ পানী বা সিৰাপ লৈ ল'ব। যদি মিঠাটো ঠিকেই থাকে তেতিয়াহলে পানী ল'লেও হৈ যাব। অলপ সিৰাপ লৈ পুনৰ মঠি লৈছো। এইটো অলপ কোমল হলেও কথা নাই ইয়াতকৈ, যিমানখিনি দেখুৱাইছো, কিন্তু ইয়াতকৈ যাতে ডাঠ নহয়। এয়া চাওক, এইটো পিঠা বনাবৰ কাৰণে ৰেডি হৈ গৈছে। ইমানখিনি ডোটো সফট হ'ব লাগিব। কেৰাহীত তেল গৰম হ'বৰ কাৰণে ৰাখি দিছিলো। মিঠাতেল বা ৰিফাইন তেল যিকোনো ল'ব পাৰে। আৰু পিঠাকেইটা বনোৱাৰ আগত হাতত তেল সানি ল'ব যাতে আঠা লাগি নধৰে। এতিয়া অলপ অলপ মিশ্ৰণ লৈ পিঠা বনাই যাব। আৰু তেলখিনি বহুত বেছি গৰম হ'ব নালাগিব, মিডিয়াম গৰম হ'ব লাগিব। আৰু একেবাৰে কম গৰম হোৱাতেও পিঠাকেইটা দি নিদিব, তেতিয়াও নুফুলে। আৰু আঙুলিত লৈ ল'ব পিঠাকেইটা, বহুত বেছি ডাঠো নকৰিব, ডাঠ হ'লেও বহুত বেছি ফুলি নুঠে। আৰু আঙুলিত আপোনালোকে দেখুওৱা ধৰণে যদি বেলি লয় তেতিয়াহলে পিঠাকেইটা তেলত দিয়াৰ সময়ত সুবিধা হয়। হাতৰ তলুৱাত ল'লে আঠা লাগি ধৰে আৰু পিঠাকেইটা এৰুৱাৰ সময়ত সাইজটো বেয়া হৈ যায়। যেতিয়া পিঠাকেইটা এটা সাইড ফুলি আহে তাৰ পিছতহে উলটাই দিব। তাৰ পিছত আৰু আনটো সাইডৰ পৰা ফুলি আহিলে এনেদৰে হেঁচি দিব আৰু গেছৰ ফ্লেমটো লো আৰু মিডিয়ামৰ মাজতে ৰাখিব। এয়া চাওক ধুনীয়াকৈ ফুলি আহিছে। আৰু এনেদৰে ফুলিলে পিঠাকেইটা কোমল হৈ থাকে আৰু ভিতৰৰ ফালেও গোটা লাগি নাথাকে। আপোনালোকক পিছত দেখুৱাম এখন পিঠা ভাঙি। এই পদ্ধতিত যদি বনাই পিঠাকেইটা খাবলৈও টেষ্টি হয় আৰু ধুনীয়াকৈ ফুলি উঠিব। আগতে যদি বনোৱাত আপোনালোকৰ ভাল হোৱা নাছিল তেতিয়াহলে পদ্ধতিটো বুজি লওক। এখন পিঠা ভালদৰে বনাই দেখুৱাইছো। এনেদৰে আঙুলিত হেঁচি হেঁচি পাতলকৈ বেলি ল'ব আৰু তাৰ পিছত লাহেকৈ পেলাই দিব তেলত। অলপ সময় ৰাখি দিব, লগে লগে উলুটাই নিদিব। যেতিয়া অলপ অলপ বগা হৈ উপঙি উঠে আৰু তেলটো এনেদৰে দি দিব পিঠাকেইটাত। অলপ ভাহি উঠাৰ পিছত লগে লগে উলুটাই দিব আৰু আনটো সাইডৰ পৰাও তেল দি দিব। যদি আনটো সাইডৰ মাজৰখিনি উফন্দি নুঠে, সাইডকেইটা ফুলে, তেতিয়াহলে আৰু এবাৰ উলুটাই দি যিটো সাইডৰ পৰা ফুলি উঠে সেইটো সাইডত এনেদৰে হেঁচি দিব, তেতিয়া পিঠাকেইটা ধুনীয়াকৈ ফুলি উঠে। আপোনালোকে চাগে ভিডিওটো চাই বুজিব পাৰিছে মই কেনেদৰে ভাজিছো। মই ভাবোঁ এই ভিডিওটো চোৱাৰ পিছত আপোনালোকেও ধুনীয়াকৈ বিহুত বৰপিঠা বনাই খাব পাৰিব। আৰু গৰম থাকোতে পিঠাকেইটা আপোনালোকে লগালগিকৈ নথব, তেতিয়া আঠা লাগি যায়। আৰু এইটো অলপ ৰঙচুৱাকৈ এনেদৰে উলুটাই উলুটাই ভাজিব। আৰু যেতিয়া চাৰিওফালৰ পৰা ৰঙচুৱা হৈ যায় পিঠাটো উলিয়াই ল'ব। এইটো আপোনালোকে খেজুৰ গুড়ৰ বনাব, তেতিয়া ৰংটো ভাল আহে। যিমান পাৰোঁ সিমান সহজভাৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ৰেচিপিটো চাই এতিয়ালৈকে ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু কোনোবাই যদি ভিডিওটো চোৱাৰ পিছত বনাই চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈও নাপাহৰিব। এখন ভাঙি দেখুৱাইছো, পিঠাকেইটা ঠাণ্ডা হোৱাৰ পিছতো এনেদৰেই ফুলি থাকিব। আৰু আপোনালোকক বহাগ বিহুৰ শুভেচ্ছা জনালোঁ আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।